কথা উপাসনা। লিখনি উপাসনা। লিখনিৰ শিৰোনাম প্ৰাক্তন। সোঁৱৰণিৰ বুকুত হাজাৰ শব্দৰে ডায়েৰীৰ পৃষ্ঠাত সোমাই পৰিল মানমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়। তোৰণখন দেখিয়ে মনক সান্তনা দিবলৈ শিকিলোঁ। সেই বিদ্যালয়ৰ শিক্ষাৰ পৰা আমি যে এতিয়া বঞ্চিত, কিয়নো সময়ে আমাক শিক্ষা জীৱনৰ মাজভাগলৈ লৈ গ'ল। আকাশ নীলা সেই প্ৰিয় সাজযোৰ পিন্ধি এতিয়া আৰু আমি কোনোদিনেই তাৰ ছাত্ৰ হ'ব নোৱাৰোঁ। স্কুলখনৰ প্ৰতিটো দুপৰীয়াৰ অন্তৰংগতাৰ মুহূৰ্ত, ভাল লগা সময়বোৰ আৰু বাৰাণ্ডাকেইখনে যে আমাৰ কোলাহল নুশুনে এতিয়া। দিলীপ ছাৰ নতুবা ইলেচিন ছাৰৰ বেতৰ কোপকেইটাৰ পৰাও আমি বঞ্চিত। এতিয়া আৰু আইডেণ্টিটি কাৰ্ডৰ ভয় লৈ স্কুলত প্ৰৱেশ কৰিব নোৱাৰোঁ। মৰ্ণিং এছেম্বলিত এতিয়া আৰু লাইন পাতি কোনোবা ব্যক্তিৰ মহৎ কথা, কৌতুক, কাৰোবাৰ স্বৰচিত কবিতাবোৰ শুনিব পৰা ভাগ্য নাই। স্কুল ছুটিৰ পাছত কো কাৰিকুলাৰ এক্টিভিটিত যোগদান কৰিবলৈ ছাৰহঁত এতিয়া আমাৰ পাছত দৌৰি নুফুৰে। কাৰোবাৰ বাৰ্থডে পাৰ্টি, কোনোবাই কাৰোবাক মৰা প্ৰপ'জেল, কোনোবাই কাৰোবাক ঠেপাতি নমতা কৰি থকা আৰু প্ৰতিটো পিৰিয়ডতে বাহিৰৰ বাৰাণ্ডালৈ ভুমুকিয়াই চোৱা, সেইবোৰৰ এতিয়া সাক্ষী হ'ব নোৱাৰোঁ আমি। ব্ৰেক টাইমত বেবেৰিবান গানবোৰ গুণগুণোৱা, একেলগে এক্সকাৰ্ছন যোৱাৰ মজাই ল'ব নোৱাৰোঁ এতিয়া। আমি আৰু কোনোদিনেই সেই আকাশ নীলা পোচাকযোৰ পিন্ধি স্কুলত পতা যুৱ মহোৎসৱ নতুবা নৱাগত আদৰণি, সেইবোৰত আৰু ফূৰ্তি কৰিব নোৱাৰোঁ কাহানি। স্কুল ছুটিৰ পাছত স্কুলৰ আগৰ দোকানে দোকানে ৰৈ কেতিয়াও শেষ নোহোৱা কথাবোৰো পাতিব নোৱাৰোঁ, কিয়নো আমি এতিয়া সেই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী। স্মৃতিৰ দলিচাত আমি সোঁৱৰাব পৰাকৈ মাথো আছে স্কুলৰ তোৰণখন, স্কুলৰ আগৰ দোকানকেইখন আৰু সেইবোৰৰ সাক্ষীৰূপে থিয় হৈ থকা অন্যতম জৰীজোপা আৰু স্কুলৰ ইউনিফৰ্মযোৰ। একেটা ষ্টেচনৰ পৰা ভিন ভিন ৰেলগাড়ীত যাত্ৰা কৰি গৈ আছোঁ আমি। চিগাৰেটৰ ধোঁৱাৰ দৰে ক্ৰমাৎ হেৰাই যোৱাৰ পথত আমাৰ এই সোণালী স্মৃতিবোৰ। ভয় লাগে সময়ৰ গৰাহত যদি আমি এই স্মৃতিবোৰো হেৰুৱাই পেলাওঁ। সেই স্মৃতি তোক জীপাল কৰি ৰাখিম বুকুত, সোঁৱৰণিৰ পেৰাটোত স্মৃতিৰ ৰং সানি, কাৰণ আমি যে এতিয়া প্ৰাক্তন ছাত্ৰ ছাত্ৰী।